আহক আজি চাওঁ MX কোম্পানীৰ পোৰ্টেবল মাল্টিমিডিয়া ট্ৰলি স্পিকাৰ। এইটো এটা 12 ইঞ্চিৰ ট্ৰলি স্পিকাৰ। মই এইটো এমাজনৰ পৰা পাৰ্চেছ কৰিছোঁ। দাম পৰিছে 11,000 টকা। যে কি কি সুবিধাসমূহ তেওঁলোকে দিছে, কাৰ্টুনৰ বাহিৰতে আমি দেখা পাইছোঁ যে FM ৰেডিঅ' আছে, পেন ড্ৰাইভ আছে, SD কাৰ্ড আছে, মাইক্ৰফোন দুটা, কৰ্ডলেছ মাইক্ৰফোন আছে, ৰিম'ট কণ্ট্ৰল, গিটাৰ ইনপুট, ব্লুটুথ, সুন্দৰ এটা ব্লুটুথ খুবেই প্ৰয়োজন, RCA ইনপুট, অক্স ইনপুট। গতিকে এইটো MX কোম্পানীৰ 3812 12 ইঞ্চ পোৰ্টেবল মাল্টিমিডিয়া স্পীকাৰ ছিষ্টেম। যে আমি এতিয়া চাওঁ যে তেওঁলোকে কি কি যিধৰণে কৈছে সেইধৰণে পঠাইছে নাই। যে মই আপোনালোকৰ সুবিধাৰ কাৰণে আগতীয়াকৈ খুলি ৰাখিছোঁ, গতিকে মই দেখুৱাইছোঁ যে আমি কি কি পাইছোঁ দি পঠাইছে। লগত তেওঁলোকে পঠাইছে এটা চাৰ্জাৰ, খুব লঘু বেটৰ কিন্তু বৰ ধুনীয়া, প্লাষ্টিকৰ কোৱালিটি খুব ধুনীয়া। এইটো এটা মেড ইন চাইনা চাৰ্জাৰ। মেড ইন চাইনা যদিও তাৰ যিটো মানে বিল্ড কোৱালিটি, তাৰ পৰা আশা কৰিব পাৰি এটা সুন্দৰ চাৰ্জাৰ হ'ব, কাৰণ চাইনাৰ সকলো প্ৰডাক্ট বেয়া নহয়। ষ্টুডিঅ' মাষ্টাৰ চাইনাৰ প্ৰডাক্ট, কিন্তু অতি সুন্দৰ চাউণ্ড ছিষ্টেম। গতিকে লগতে তেওঁলোকে দুটা কৰ্ডলেছ মাইক্ৰফোন দিছে MX কোম্পানীৰ চিম্বল সহিত। এই দুটা কৰ্ডলেছ মাইক্ৰফোন আৰু সম্ভৱ তলত আছে আমাৰ ৰিম'ট কণ্ট্ৰল। গতিকে আমি পিছত দেখা পাম। গতিকে মই এতিয়া এইখিনি আনবক্স কৰি লওঁ, তাৰপিছত আমি তন্নকৈ নিৰীক্ষণ কৰিম যে কি তেওঁলোকে কি কি ধৰণে কৈছে, সেই ধৰণে আমাৰ ট্ৰলি স্পীকাৰ ছিষ্টেমটো আমি সুবিধাখিনি পাওঁ নে নাপাওঁ। যেতিয়া আমি বক্সৰ পৰা ওলাই ল'লোঁ, দেখিছোঁ যে এটা সুন্দৰ চাইজৰ, ইয়াৰ ৱেট বৰ বিশেষ নহয়, খুবেই লঘু, আৰু ইয়াৰ গঠনটো প্লাষ্টিক কোৱালিটি অত্যন্ত ধুনীয়া, দানাদাৰ প্লাষ্টিকৰ গঠন। এডাল হেণ্ডেল ইমানলৈকে দাঙিব পাৰোঁ, মজবুত, ইমান লঘু নহয়, ভবাৰ ধৰণে ভাল, সুন্দৰ। চাইনিজ কোম্পানী বুলি ক'লে আমাৰ এটা ভুল ধাৰণা থাকে, কিন্তু মই আশা কৰিম কি এই ধাৰণা নহ'ব এইটো আমুক। গতিকে চাইডৰ পৰা দেখুৱাইছে এটা সুন্দৰ ষ্টাইল ইউজ কৰিছে, যিধৰণে তেওঁলোকে দেখুৱাইছে পিকচাৰত, অনলাইনত পাব সেই ধৰণেই আমি পাইছোঁ। গতিকে আমি পিছফালৈ চাওঁ যে কি কি সুবিধা আছে। যে দুটা হুইল আছে, আমি হুইল দুটাৰ জৰিয়তে আমি যিকোনো ঠাইলৈ লৈ যাব পাৰোঁ অতি সহজে। মেড ইন চাইনা, সুন্দৰ বিল্ড কোৱালিটি। এইটো এটা ছুইচ অন অফ ছুইচ। এই ছুইচটোৰ বিষয়ে পিছত গম পাব যে আমাৰ যিটো লাইট ছিষ্টেম আছে, সম্ভৱ সেই লাইট ছিষ্টেমটোৰ কাৰণে এইটো ছুইচ, আমি পিছত গম পাম। ধৰিবৰ কাৰণে ব্যৱস্থা দিছে, ইয়াৰ পাছ অতি সুন্দৰ ৱেট, যিধৰণে হ'ব লাগে সেইধৰণে ৱেট দিছে। তাৰ ফলত আমাৰ অনা নিয়া কৰিবলৈও সুবিধা হ'ব। আল্টিমেটলি মই পচন্দ কৰিছোঁ বাহিৰৰ পৰা। এতিয়া আমি চাওঁ যে ফাংচনসমূহ কি কি দিছে, ইয়াৰ চাউণ্ড ছিষ্টেম কি, আমি সেই গোটেইখিনি চাই থাকিব আপোনালোকে। যে এইখনত আমি প্ৰথম পালোতো পাৱাৰ ছুইচ অন অফ। ইয়াত লিথিয়াম বেটাৰী আছে, কোম্পানীৰ মতে লিথিয়াম বেটাৰীতে 3 ঘণ্টা আমি এবাৰ চাৰ্জ কৰিলে 3 ঘণ্টা আমি আমাৰ প্ৰগ্ৰেম চলাব পাৰিম। যিহেতু এইটো এটা 150 ৱাটৰ ট্ৰলি স্পীকাৰ, গতিকে আমি 100জন মানুহৰ থকা ঠাইত সভাই হওক বা প্ৰাইভেট পাৰ্টি হওক বা তেনেকুৱা সৰু সুৰা প্ৰগ্ৰেম আমি নিশ্চয় ল'ব পাৰিম। এইটো অন অফ ছুইচ, গতিকে আমি ছুইচ অন কৰিলোঁ। যে লিথিয়াম বেটাৰী সংযোগ হৈ আছে, দেখিছে আপোনালোকে স্ক্ৰীণত জ্বলি উঠিছে লাইন বুলি। গতিকে ইয়াত লাইন আছে, ব্লুটুথ আছে, ব্লুটুথ FM ৰেডিঅ'ৰ কথা কৈছিল যে FM ৰেডিঅ' আমি পাইছোঁ, লাইন ব্লুটুথ FM ৰেডিঅ'। গতিকে ভালেই, ছুইচসমূহ অতি কোমল। ইয়াত দেখিছে ভলিউমৰ কাৰণে ভলিউম, ট্ৰেবল, বেছ, ইকো, মাইক ভলিউম এক্সট্ৰাকৈ দিছে। মাইক ভলিউমটো এক্সট্ৰাকৈ হ'লে ভাল ব্যৱহাৰ কৰিবৰ কাৰণে, যিসকলে ব্যৱহাৰ কৰে তেখেতসকলে জানে এক্সট্ৰা মাইক ভলিউম লাগে, গতিকে দিছে। এইটো তাত সকলোতকৈ উন্নত যে এক্সট্ৰা 12 ভল্ট DC কানেকশ্যন দিছে। ধৰক আমি কেতিয়াবা পিকনিক পাৰ্টি আদি বাহিৰলৈ লৈ গ'লোঁ, তাত লাইনৰ ব্যৱস্থা নাই, চাৰ্জিং বেটাৰীও নচলে ইমান সময়, গতিকে তেতিয়া আমি কাৰ বেটাৰী ইউজ কৰি সুন্দৰকৈ আমি আনন্দ উপভোগ কৰিব পাৰোঁ। গতিকে এইটো এটা সুন্দৰ ব্যৱস্থাপনা তেখেতসকলে কৰি দিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। এইটো আমাৰ চাৰ্জিং পইণ্ট,
চাৰ্জাৰ মই আপোনালোকক দেখুৱাইছোৱেই TF কাৰ্ড USB অক্সৰ সুবিধা হ'ল যে আমি এই ষ্ট'ৰেজ স্পীকাৰক মিক্সাৰৰ জৰিয়তে পৰিচালনা কৰিব পাৰোঁ বা আমি এই ষ্ট'ৰেজ স্পীকাৰে অন্য ষ্ট'ৰেজ স্পীকাৰ বা অন্য স্পীকাৰৰ লগত এই অক্সৰ জৰিয়তে সংযোগ কৰিব পাৰোঁ ভালেই লাগিছে খুবেই সুন্দৰ গঠন গতিকে আমি যিহেতু মিউজিক লাইট আছে পিছফালৰ ছুইচটো মই প্ৰথমতে আপোনালোকক কৈছোঁ এতিয়া জ্বলাই চাওঁ অন কৰিলোঁ দেখিছে সুন্দৰ ধৰণে লাইটসমূহ জ্বলি উঠিছে দিনত ৰেকৰ্ডিং কৰিছোঁ গতিকে দিনত হোৱাৰ কাৰণে উজ্জ্বল ৰূপত দেখা পোৱা নাই ৰাতি হয়তো অতি সুন্দৰ হ'ব গতিকে আমি ভিডিঅ'টো বেছি দীঘল কৰিবলৈ নাযাওঁ এতিয়া আমি টেষ্ট কৰোঁ পোনপ্ৰথমেই যে ইয়াৰ কৰ্ডলেছ মাইক্ৰফোনত ৰেঞ্জ আৰু চাউণ্ড কোৱালিটি কেনেকুৱা এইটো এটা কৰ্ডলেছ মাইক্ৰফোন আপোনালোকক দেখুৱাইছে লঘু কিন্তু প্লাষ্টিকৰ কোৱালিটি লৈ চাবলৈ গ'লে ভাল হ'ব লাগে আমি এই ধৰণে পিছফালে কৰ্ডলেছ মাইক্ৰফোন এটা বেটাৰী সংযোগ কৰি লৈছোঁ চাব এটা হাতে ৰেকৰ্ড কৰিছোঁ গতিকে অকণ অবিশ্বাস হৈছে ক্ষমা কৰিব এতিয়া আমি ছুইচটো অন কৰাৰ লগে লগে সেইধৰণে সেউজীয়া লাইটটো জ্বলি উঠে অৰ্থাৎ কৰ্ডলেছ মাইক্ৰফোন সংযোগ হ'ল এতিয়া আমি কৰ্ডলেছত কথা পাতিম শুনিছে আপোনালোকে নিশ্চয় হেল্ল' সুন্দৰ বেছ ইকো ট্ৰেবল অতি সুন্দৰ ভাল লাগিছে আমি এটা ৰেঞ্জ টেষ্ট কৰিম আনুমানিক আমি 20-25 ফুটৰ দূৰত যোৱা 20-25 ফুট ঠিক আছে আমি এতিয়া 20-25 ফুট দূৰত আছো তাৰ পৰা আমি মাইক্ৰফোনটো ব্যৱহাৰ কৰিছোঁ ৰেঞ্জ অতি সুন্দৰ ভাল লাগিছে যদিও ওজন তেনেই কম তথাপি চাউণ্ড কেপচিং মাইক্ৰফোনৰ অতি ধুনীয়া উন্নত পৰ্যায়ৰ এটা মাইক্ৰফোন বুলি ক'ব পাৰি মোৰ পচন্দ হৈছে ইকো শুনিছে আপোনালোকে হেল্ল' অতি সুন্দৰ ইকো গতিকে আমাৰ ভাবাৰ ধৰণে আমি পাইছোঁ গতিকে আমি এতিয়া গান টেষ্ট কৰি চাওঁ মোৰ হাতত যিহেতু মোবাইলটো ইউজ কৰি আছোঁ গতিকে মই এতিয়া আপোনালোকক ব্লুটুথত গানটো শুনাবলৈ অসুবিধা হ'ব আৰু আজি মই অকলে ৰেকৰ্ড কৰি আছোঁ সেইকাৰণে কিছু অসুবিধাও হৈছে গতিকে মই আপোনালোকক পেন ড্ৰাইভতে ৰেকৰ্ড কৰি শুনাওঁ আমি পেন ড্ৰাইভ সংযোগ কৰিলোঁ USB আহিল শুনিছে চাউণ্ড ছিষ্টেম কিনিবা কোনে ও ৰং কিনিবা কোনে মোনা ভৰাই ৰং আনিছো কিনা মনে মনে ৰং কিনিবা কোনে ও ৰং কিনিবা কোনে মোনা ভৰাই ৰং আনিছো কিনা মনে মনে বাও ধানৰ সোণ পথাৰৰ হালধীয়া চৰাই আৰু হালধীয়া সৰিয়হৰ ফুলৰ আপোনালোকে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সুকণ্ঠত ৰং কিনিবা কোনে গীতটো নিশ্চয় শুনিলে অতি সুন্দৰ চাউণ্ড ছিষ্টেম মই সম্পূৰ্ণ ভলিউমত শুনোৱা নাই কাৰণ কাষে পাজৰে মানুহ আছে গতিকে তেওঁলোকে অসুবিধা পাব সেই গতিকে মই কম ভলিউমত শুনাইছোঁ কিন্তু সুন্দৰ বেছ ধুনীয়া পাইছোঁ ট্ৰেবল ধুনীয়া পাইছোঁ ভাল যথেষ্ট ভাল মই আকৰ্ষিত হৈছোঁ গতিকে মই ইয়াৰ মাইক্ৰফোন টেষ্ট কৰিলোঁ মিউজিক টেষ্ট কৰিলোঁ আমি গোটেইখিনি অত্যন্ত মানে ভাল খুবেই ভাল বুলি ক'ব লাগিব ভালক ভাল বুলিয়ে ক'ব লাগিব নহয় জানো গতিকে মই ভাল বুলিয়ে কৈছোঁ গতিকে এতিয়া আমি চাওঁ তেখেতে যিটো এটা এক্সট্ৰা মাইক ইনপুট দিছে দুটা কৰ্ডলেছ আৰু এক্সট্ৰা মাইক আমি আটাইকেইটা মিলাই 3টা মাইক্ৰফোন ইউজ কৰিব পাৰোঁ আমি এতিয়া এক্সট্ৰা ৱেড মাইক সংযোগ কৰিলোঁ এইটো এটা ৱেড মাইক এইটো MX কোম্পানীৰে মাইক গতিকে এইটো টেষ্ট কৰি চাওঁ চাউণ্ড ছিষ্টেম কেনেকুৱা ধৰণৰ হয় অকলে এটা হাতে কৰিবলগীয়া হয় ৰেকৰ্ডত কিছু খেলি মেলি হৈছে এইটো হেল্ল' চেক আমি টেষ্ট কৰি আছোঁ MX
কোম্পানীৰ 12 ইঞ্চি ট্ৰলি স্পীকাৰ 150 ৱাটৰ কাৰ্ডলেছ মাইকৰে সুন্দৰ চাউণ্ড ইকো ধুনীয়া। গতিকে আপোনালোকে নিশ্চয় শুনিছে বস্তুটো আমি গোটেইখিনি ৰিভিউ কৰি চালোঁ, দেখা পালোঁ যে সাউন্ড সিস্টেম খুবেই সুন্দৰ, অতি সুন্দৰ। মেড ইন চাইনা হ'ব পাৰে, কিন্তু সাউন্ড সিস্টেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ ব্যৱস্থাপনা কৰিছে কোম্পানীয়ে। যিমানখিনি কৈছে সিমানখিনি দিয়াৰ প্ৰয়াস কৰিছে। আৰু আমি লিথিয়াম বেটাৰী দেখিছোঁ যে আমি কোম্পানীৰ যে ধৰণে চাৰ্জ দিছে তেখেতলোকে আমি ইউজ কৰিছোঁ, হয়তো 3 ঘণ্টা আমি ব্যৱহাৰ কৰিব পাৰিম। গতিকে নোৱাৰিলেও কথা নাই, এক্সট্ৰা 12 ভল্ট ডিচিৰ ব্যৱস্থা আছে। গতিকে এইটো এটা 12 ইঞ্চিৰ MX 3812 পৰ্টেবল মাল্টিমিডিয়া ট্ৰলি স্পীকাৰ ছিষ্টেম। গতিকে মই আপোনালোকক গোটেইখিনি দেখুৱালোঁ, কৰ্ডলেছ মাইক্ৰফোন, ৱায়াৰ্ড মাইক্ৰফোন বা মিউজিক ছিষ্টেম গোটেইখিনি মই বজাই শুনালোঁ যে মই খুবেই আকৰ্ষিত হৈছোঁ। মই আশা কৰিম যে আপোনালোকে ল'ব পাৰে এটা সুন্দৰ ট্ৰলি স্পীকাৰ। আমি যিকোনো লোকেল কাৰ্যসূচীত ব্যৱহাৰ কৰিব পাৰোঁ। যিসকল গায়ক তেখেতসকলৰ কাৰণেতো খুবেই ভাল, আৰু যিসকলে লেকচাৰ আদি দিয়ে তেখেতসকলেও এইটো ট্ৰলি স্পীকাৰ ব্যৱহাৰ কৰিব পাৰে। MX কোম্পানীৰ এটা সুন্দৰ ট্ৰলি স্পীকাৰ। ধন্যবাদ।